বস্ত্ৰনগৰী শুৱালকুছিত ৰাজহুৱা শ্মশানৰ আধাৰশিলা স্থাপন। পশ্চিম শুৱালকুছিৰ বাঘেশ্বৰী বৰ্ডিং তুলীয়া ৰাইজ গৈৰহৰ শ্মশানৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। পৰিত্যক্ত অৱস্থাত থকা শ্মশানসমূহৰ লগতে চৰকাৰী আঁচনিসমূহ সফল ৰূপায়ণত স্থানীয় ৰাইজৰ সজাগতাৰ আশা কৰাৰ উপৰিও পুনৰ নিৰ্মাণৰ কথাও উল্লেখ কৰে। উল্লেখিত শ্মশানখনত ৫ লাখ টকা অনুদান ব্যয় সাপেক্ষে নিৰ্মাণ হোৱাৰ লগতে এই শ্মশানখন সম্পূৰ্ণ হৈ উঠাৰ পিছত কেইবাটাও অঞ্চলৰ বহুদিনীয়া অভাৱ পূৰণ হ'ব বুলি কমিটিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। উদ্যোগত ইয়াতে এটা ৰাজহুৱা শ্মশানৰ বাবে বহুদিনৰ পৰা তেওঁলোকে জনাইছে যে চৰকাৰে আঁচনিসমূহ নিৰ্মাণ কৰি দিয়ে, কিন্তু চৰকাৰী আঁচনিসমূহ নিৰ্মাণ হোৱাৰ পিছত তাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব থাকে ৰাইজৰ। গতিকে ৰাইজ আগবাঢ়ি আহি সেই অনুষ্ঠান প্ৰতিষ্ঠানটো সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰিব লাগে। বহু ক্ষেত্ৰত ৰাইজে সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰে আৰু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে অনুষ্ঠানটো নিৰ্মাণ হোৱাৰ পিছত পৰিত্যক্ত হৈ যায়। এই ক্ষেত্ৰত আমি ৰাইজৰ সজাগতা আশা কৰিছো। ৰাইজৰ সহায় সহযোগ বা সজাগতাহে এনেকুৱা প্ৰব্লেমসমূহৰ পৰা মুক্ত কৰিব পাৰিব। আৰু এইবিলাকৰ পৰা আহি কৰিছে নেকি, যি তিনিটা মানে শ্মশান পৰি আছে মানে পৰ্যাপ্ত অৱস্থা আছে, তেওঁলোকৰ পৰা আহি কৰিব সেইকেইটা পৰ্যায়ক্ৰমে আমি পুনৰ নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকৰ এই আঁচনিটোৰ বিষয়ে জনাওক। হয়, নমস্কাৰ। আমি বাঘেশ্বৰী বৰ্ডিং তুলীয়া ৰাইজৰ গৈৰহত আজি আমাৰ বহুদিনীয়া এটা আশা পূৰণৰ আজি আৰম্ভণি কৰা হ'ল। এই আৰম্ভণিটো কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মাননীয় হেমন্ত চৌধুৰী ডাঙৰীয়াই আজি আমাৰ বাঘেশ্বৰী বৰ্ডিং শান্তিটোল এই সমস্তখিনি ৰাইজৰ কাৰণে সুবিধাৰ অৰ্থে আমাৰ ইয়াতে এখন শ্মশানৰ আজি আৰম্ভণি কৰা হয়। খুঁটা পুতা কাৰ্যটো আজি শুভ উদ্বোধন কৰা হয়। সেইখিনি আমাৰ সমস্ত ৰাইজৰ জ্ঞাতাৰ্থে গোটেইখিনি ৰাইজ আজি ইয়াতে একত্ৰিত হৈছে। গতিকে সেইখিনি আমি সুন্দৰভাৱে আমি সমাপন কৰিলোঁ। আৰু লগতে এই যিটো আমাৰ আঁচনি, এই আঁচনিটো আমাৰ ৫ লাখ টকা আছিলে। আৰু লগতে ইয়াতে পঞ্চায়তৰ আণ্ডাৰত আমি এনৰেগা আঁচনিৰ অধীনত আমি মাটি তোলা কাৰ্যখিনি ইতিমধ্যে গোটেইখিনি হৈ গৈছে। সেইটো এক্সট্ৰা আমাৰ। আৰু খুব কম দিনৰ ভিতৰত আমাৰ এই বাকী যিখিনি কাম আছে সেই কামখিনি ইতিমধ্যে চৌধুৰীয়ে আমাক গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিলে। গতিকে সেইমতে আমি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে এই সুযোগতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে তেখেতৰ OSD শ্ৰদ্ধাৰ হেমন্ত চৌধুৰী ডাঙৰীয়াক আমি বাঘেশ্বৰী বৰ্ডিং তুলীয়া ৰাইজ গৈৰহৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শুৱালকুছিত বহুকেইখন শ্মশানৰ আঁচনি দিয়া হৈছিল আগত, কিন্তু তাৰ পৰিৱৰ্তে দুখনহে ভালকে চলি থকা বুলি গম পোৱা যায়। হয়, সেই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা? হয়, আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াতে কেইবাখনো শ্মশান ইতিমধ্যে মানে আধৰুৱা হৈ গৈছে। গতিকে সেইটো খুব দুখজনক কথা, তেনেকুৱা হ'ব নালাগে। কিন্তু আমাৰ বিশ্বাস আছে আমি বাঘেশ্বৰী বৰ্ডিং তুলীয়া ৰাইজ গৈৰহ আমি সমস্ত ৰাইজ আমি একত্ৰিত হৈছোঁ আৰু এই কামটো আমি যিমান সোনকালে পাৰি আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সেইটোৱে যাতে আমাৰ এই সমস্ত বাঘেশ্বৰী বৰ্ডিং ৰাজগড় গোটেইখিনি ৰাইজৰে উপকৃত হয়, সেইটোৰ প্ৰতি আমি সম্পূৰ্ণ লক্ষ্য ৰাখিম। পানীৰ ব্যৱস্থা থাকিব? হয়, গোটেইখিনি ইয়াতে ব্যৱস্থা থাকিব। আৰু লগতে শ্মশান সৎকাৰৰ বাবে এজন আমি ইয়াৰে স্থানীয় ল'ৰা এজনক নিয়োগ কৰাম। আৰু আমি গোটেইখিনি প্লেনিং কৰিছোঁ, পৰিকল্পনা কৰিছোঁ, সেইমতে আমি আগবাঢ়িম। ঈশ্বৰৰ সহায় হ'লে গোটেইখিনি কাম আমি নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিব পাৰিম। ধন্যবাদ। থেংক ইউ।